हेलो एवरीवन निवास ब्लग्सर आन एटी भिडिओले आपनालोक सकलोके पुनरबार स्वागतम जनाइछु। की खबर आपनालोकर? मोर भालेই बारू। আজি হৈছে प्रतिमा बरुवा पांडे डांगरियानीर मृत्यु तिथि। সেই গতিকে আমাৰ বিজনী চহৰত কিছু প্ৰগ্ৰাম এটা আয়োজন কৰা হৈছে গীতৰ। মই যাব ওলাইছো এতিয়া গৈ পেলাই আপোনালোকক দেখুৱাই আছো কি হয়। তেন্তে আহক আজিৰ ভিডিঅটো আৰম্ভ কৰো। মই দৌৰাদৌৰিকে টিউশন এটা কৰি আহিলো। এতিয়া যাম আৰু ৰেষ্ট হাউছত কৰা হৈছে প্ৰগ্ৰামটি। মই পুৰা গৈ আছো আৰু সেইফালৰ পৰা পালকি আহি আছে। ঠাণ্ডা, বহুত ঠাণ্ডা দিছে। এইফালে ফিল্ডখনত সৰু সৰু ল'ৰাকেইটা মানে খেলি আছে আৰু এয়া মই আহি পালোহি য'ত পতা হৈছে অনুষ্ঠানটি, অৰ্থাৎ ৰেষ্ট হাউচলৈকে। প্ৰথমতে আমি সকলোৱে আহিলোঁ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যিটো প্ৰতিমূৰ্তি আছে, তো তাৰে ওচৰতে প্ৰতিমা বৰুৱা পাণ্ডে ডাঙৰীয়ানীৰ প্ৰতিচ্ছবি ৰখা হৈছে আৰু ইয়াতে চাকি প্ৰজ্বলিত কৰা হ'ব আৰু মাল্যাৰ্পণ কৰা হ'ব। তাৰ বাবে আমাৰ বিজনীৰে স্থানীয় শিল্পী মঞ্জু ডাঙৰীয়ানী বাইদেউক আমন্ত্ৰণ কৰা হৈছে। চাকি প্ৰজ্বলনৰ পিছতে আমি আহি চকীত বহি ল'লোঁ আজিৰ সংগীতানুষ্ঠান উপভোগ কৰিবৰ বাবে। অহৰহ কালত বাজি থাকে প্ৰতিটো গানৰ কথা আৰু হৃদয় জুৰুৱা ফুলবোৰ। মাজতে আমি টেকেলি পিঠা আৰু চাহৰ আমেজ ল'লোঁ। পুৰা পেকিং হৈ ঘৰত আহিলোঁ। আজিৰ ভিডিঅ'টো এইখিনি আছিলে। আকৌ লগ পাম আপোনালোকক মোৰ নতুন এটা ভিডিঅ'ত। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক।